হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত মই অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা বাজিছে 6:13 আৰু মই গৈ আছোঁ নিতাই পুখুৰীলৈ। নিতাই পুখুৰী বন্ধুৰ দেৱাশীষহঁতৰ ঘৰলৈ। সেইদিনাখন আছিলে দেৱাশীষ আৰু নিশিতাৰ ঘৰ উঠা। আৰু এইটো ভিডিঅ' পিছে 1 মাৰ্চৰে দেই, মোৰ ভিডিঅ'টো দিয়াহে দেৰি হ'ল। সোনকালে ওলাই দিছোঁ কাৰণ গৈ পাই প্ৰথমতে নিশিতাক মেকআপ কৰিব লাগিব। গৈ পালোগৈ দেৱাশীষহঁতৰ ঘৰ আৰু গৈ পোৱাৰ পিছতে আমাক পিছে চাহ খাবলৈ দিছিলে দেই, ভিডিঅ'হে কৰা নহ'ল। ইফালে মেকআপৰ সকলো বস্তু পাতি উলিয়াই ল'লোঁ আৰু এইজনী হৈছে নিশিতা। মেকআপ অলমষ্ট হ'বই হ'ল আৰু মেকআপ কৰি শেষ হোৱাৰ পিছতে এতিয়া কৰি থকা হৈছে হেয়াৰ ষ্টাইল। আৰু এয়া হৈছে ফুল লুক। অলৰেডি বাৰু মই ৰিলছ আপলোড কৰিছোঁৱেই, কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু আপোনালোকে যদি যিকোনো মেকআপৰ কাৰণে কণ্টেক্ট কৰিব বিচাৰে ওপৰত দিয়া নম্বৰটোতে কণ্টেক্ট কৰিলেই পাব। সোঁফালে সৌটো হৈছে দেৱাশীষ। এতিয়া আমি গৈ আছোঁ নিশিতাহঁতৰ ঘৰলৈ ঘৰ উঠিবলৈ। নিশিতাহঁতৰ ঘৰ গৈ পাওঁ মানে আমাকো ৰাস্তাতে আগভেটি ধৰিলে নহয় কইনা ঘৰৰ মানুহে। তেওঁলোকে বিহুনাম গাইছে, নাচিছে আৰু দেৱাশীষহঁতৰ মা বা ভিনদেউ সকলোৱে শৰাই আগবঢ়াইছে। আমাৰ দৰা কইনাই আকৌ বাহিৰত গৈ নাচিবগৈ পৰা নাই যে, সেইকাৰণে দুয়োটাই গাড়ীৰ ভিতৰতে নাচিবলৈ লাগিছে। দৰা কইনাক গাড়ীৰ পৰা নমোৱাৰ পিছতে ভৰি ধুৱাবলৈ বুলি লৈছিলে আৰু দৰাই চেণ্ডেলযোৰ খোলোতেই এইফালে এই পোৱালিটোক দেখিছেনে, দৰা চেণ্ডেল চুৰ কৰিবলৈ লৈছিলে। আমাৰ বাও আকৌ কম নহয় নহয়, একদম পোৱালিটোৰ পৰা চেণ্ডেলযোৰ থাপ মাৰি আনিছে। আৰু এয়া হৈছে একেবাৰে 3 তাৰিখৰ দিনাখন দেৱাশীষহঁতৰ ঘৰত আছিলে ৰিচিপশ্যন। সেইদিনাখনো মেকআপ কৰিছিলোঁ আৰু এইটো লুক চাবলৈ হ'লে আপোনালোকে ইয়াৰ পিছতে ৰিলছ আপলোড কৰিম, তাতে চাব পাৰিব। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই।